মানুহে কয় হেনো ছোৱালীবিলাকে টেঙা খায় নাজানো আমাৰ ছোৱালীৰে ভূত লাগিল নে কিহৰে ভূত লাগিল আমি আজি বৰ পাই টেঙা খাই আছোঁ What eating you? Mango. Mango. How the dose? You mango eating? Mango is a roast. Mango is the dose. How the taste? Very sweet. তো হেল্ল' গাইজ স্বাগতম টু আকাশ ব্লগ তো যি কি নহওক আমি এতিয়া দোকানলৈ যাওঁ এইপিনে আছে আমাৰ বাইদেউ হেণ্ডশেক বাইদেউ दिस इज ए स्ट्रीट डॉग इसको मैंने करीब 5 या 6 महीने पहले एडॉप्ट किया था मेरे फ्रेंड के घर से लेट्स गो अभी दुकान पे जाते हैं दुकानत गई किबा এটা লৈ আহোঁ খাবৰ বাবে মেগী হওক কিবাই হওক কি পাওঁ চাওঁ লৈ আহোঁ লৈ আহি পিনে বনাই পিনে খাম আপোনালোকক দেখুৱাম কেনেকৈ কি বনাওঁ तो वीडियो तो सेटअप गाइस 2 मैगी एंड एक बिस्किट ले लिया है क्योंकि मैगी जो है मेरे लिए और बिस्किट बड़ी के लिए पूरा बड़ी आगे आगे जा रहा है घूमे थाक मैं मैगी बनाऊँ दे बाय बाय এইফালে আমাৰ কেছ চলি গ'ল কিবা আজি এটা বেলেগ ফিল হৈ আছে গাইছ মানে ব্লগ বনাই আছোঁ না ফুড ব্লগ বনাই আছোঁ ধৰিবই পৰা নাই আৰু তথাপিও ভোক লাগছে গাইছ জলদিকে বনাই লওঁ মেগীখিনি খাই দি কিনে গুচি যাওঁ টাউনলৈকে কিয়নো আজি সোমবাৰ বহুত ছোৱালী আহিব তো ছোৱালী চাব লাগিব তো গাইছ এইফালে মেগী মই বহাই দিলোঁ তো এইফালে মেগী বনোৱা কমপ্লিট হৈ গ'ল পানীও লৈ ল'লোঁ তো এতিয়া ফেনখন দিওঁ অলপ নহ'লে গৰমতে থাকিব নোৱাৰিম তো মেগীখিনি খাই লওঁ গাইছ মেগী খোৱা হৈ গ'ল তো এতিয়া যাওঁ ব্লগ দেৰি হৈ আছে মানুহে পকা বিচাৰি আমি লৈছোঁ কাঁচা বিচাৰি আমাৰ দাম কম দিব লাগিব কিন্তু আমি কাঁচা লৈ আছোঁ इफाले से अनारक जो हमें 10 रुपए में बहुत सारा मिल गया तो जन्म तक खाबाई बना नाছিল নেকি হেল্ল' গাইছ আমি আম খাবলৈ ওলাইছোঁ এইটো হৈছে আম এইটো আম বিহাৰত পোৱা যায় কিন্তু আমটো কি প্ৰজাতিৰ ময়ো নামটো নাজানো ভালকৈ কিন্তু আম আৰু গছত লাগে এই বুলি জানো ইফালে এটা চেলোৱা হৈ গ'ল ইপিনে এটা আছে আৰু এটা আছে ক'ত গ'লো আমাৰ হুতাই নপলাল গাইছ অকণমান আগতে আমি আজি ইংলিছত পাইনাপেল বুলি কয় অসমীয়াত আনাৰস বুলি কয় আমি খালোঁ হুতাই নাপালা আৰু খাব ওলাইছোঁ আম মানুহে কয় হেনো ছোৱালীবিলাকে টেঙা খায় নাজানো আমাৰ ছোৱালীৰে ভূত লাগিল নে কিহৰে ভূত লাগিল আমি আজি বৰ পাই টেঙা খাই আছোঁ বাকী মানুহ দুখোৱা বাদ দি আমটো দুখালে ভাল হয় গাইসকলৰ হলি মলি গাইছৰ আমাৰ কি কয় এইটো লোভ লাগি যাব না কি মজা মজা চেন গন্ধতে খাং খাং লাগছে ৱাহ ৱাহ পৰি যাব ক্লাছ কি এটা আছে মজা গাইছ চেন এইটো চলোৱা হোৱাৰ পিছত ধুনীয়াকৈ নিমখ জলকীয়াটো ক'ত গ'ল এইটো জলকীয়াৰে পূৰা পিটিকি খাম নিমখটো আনিব পাহৰি গ'লোঁ যাব লাগিব দোকান আৰু একো নাই দোকানলৈকে যাম ঠিক আছে গাইছ আমি কাটি লোৱাৰ পিছত লগ পাই আছোঁ গাইছ আমি ধৈ পাখলি ল'লোঁ এতিয়া আমি সৰু সৰুকৈ পিচ কৰিম মানে ইমানো সৰু নহয় আৰু এনেকুৱা চিপছ টাইপ আমি বনাই ল'ম তাৰপিছত আমি জলকীয়া দিম ইপিনে লোকেল জলকীয়া আছে লোকেল জলকীয়া দিম আৰু ইপিনে নিমখ আছে জলকীয়া গাইছ লোভ লাগিছেনে গাইছ কমেণ্ট কৰি জনাবচোন এইটো কি লোভ লাগিছে কমেণ্ট কৰি জনাবচোন গাইছ মা মজা আছে আমাৰ ব্লগটো ফুড ব্লগ হ'ল বোলে কি ব্লগ হ'ল আজি গমেই নাপালোঁ ফুড ব্লগে দি আছোঁ আৰু আজি মজা ভাই कैसा लगा मजा आया you eating what eating you mango how the dose you mango eating Mango is a roast. mango is the dose how the taste Very sweet. তো গাইছ vlogging পিছত কৰিম প্ৰথমতে খাই লওঁ কিয়নো জিভাৰ পানী পুৰা পৰি গৈছে আৰু গাইছ
মজা গাইছ Guys, খাই লওঁ তাৰপিছত লগ পাই আছোঁ इशारा कुछ गलत नहीं हो गया टूप इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।